বালি এক ট্ৰাক বালিৰ কাৰণে তেওঁ হাবাথুৰি খাই ফুৰিছে। কালি মিস্ত্ৰীজনে কৈছিল বালি ট্ৰাক সোনকালে আনক, বাৰিষা পাবহিয়ে। ইটা, চিমেণ্ট, ৰড সকলো বিধে বিধে অনা হৈছে। আৰ্কিটেক্টৰ হতুৱাই অঁকা হৈছে নক্সা। একমাত্ৰ বাকী ৰৈ আছে বালি। মাৰুতি কাৰখন লৈ পুৱা গধূলি এই 3 দিনত চপাক মাৰিছে তেওঁ বালিৰ কুৱেৰিবোৰত। নাই, বালি নাই। কি আচৰিত কাণ্ড! ল'ৰালি কালত তেওঁ অকল বালিৰেই ঘৰ সাজিছিল। হাত ভৰিত বালি ঘঁহি নদীত গা ধুইছিল। আনকি চোলা ঠেঙাৰ জেপবোৰ তেওঁৰ অজ্ঞাতেই ভৰি আছিল বালিৰে। তেতিয়া বালি আছিল কিমান সুলভ। কিন্তু আজি 3 দিন ধৰি ইমানখিনি বিচৰাৰ পাছতো তেওঁ যোগাৰ কৰিব পৰা নাই এক ট্ৰাক বালি। তেওঁ ভীষণ চিন্তাত পৰিছে। কি কথা, নদী আছে, চব আছে, বালি নাই। এতিয়া বালি নহলে ঘৰৰ কাম আৰম্ভ কৰিব কেনেকৈ? তেওঁৰ তলতীয়া কৰ্মচাৰী কেইজনক খবৰ লবলৈ পঠিয়াইছে ছাপ্লায়াৰৰ গাদীয়ে গাদীয়ে। তেওঁ নিজেও বহি থকা নাই। তেওঁ জানে ঘৰ সজাটোৱে পৃথিৱীৰ আটাইতকৈ টান কাম। সকলো যা যোগাৰ হোৱাৰ পাছতো কিবা এটা নহয়গৈ। সেইবাবেই তেওঁ অলপ পলমকৈ লৈছিল আঁচনিটো। পাছে সেই একেই লেঠা। পইচা পাতিৰতো অভাৱ নাই এতিয়া, অভাৱ হৈছে বালিৰ। বালি নহলে ঘৰ সাজিব কিহেৰে? ভাবি ভাবি আজি হঠাৎ তেওঁ নৈৰ ঘাটলৈ গল আৰু আঁঠু কাঢ়ি বহি ললে তাতে, য'ত অকল বালিৰে তেওঁ ঘৰ সাজিছিল 30 বছৰ আগতে। সেই বালিবোৰ তেওঁ লিৰিকি বিদাৰি চালে আৰু নিজকে নিজেই কলে, এই বালিৰে আজি মই ঘৰ এটা সাজিব নোৱাৰো কিয়?